হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। আজি অলপ মাৰুতি কাৰৰ কালেকশ্যন আপোনাক দেখাই দিওঁ। তো দেখা পাইছে আপোনালোকে 2011 মডেল হয় এ চি কাৰ। বহুতে বিচাৰি আছিলে এ চি কাৰ যিহেতু, আৰু তাৰ বাহিৰে বেলেগ বেলেগ গাড়ী কালেকশ্যন আছে, কিন্তু আজি অকল আপোনাৰ মাৰুতি 800 দেখাম। এইফালেদি অল্ট'ও আছে, তো দেখা পাইছে। দেখাই দিছোঁ আপোনাৰ মাৰুতি 800 2011 মডেল হয়। এইফালেদি ইউৰো 2 কাৰ কালেকশ্যনো আছে আমাৰ ওচৰত, দেখা পাইছে দুখনকৈ আছে ইউৰো 2 কাৰ কালেকশ্যন। তো পূৰা ভাল ভাল গাড়ী আছে, কোনো ডকুমেণ্টছৰ কাৰণে আপোনাক চিন্তা কৰিব নালাগে। ইঞ্জিন, ছাছপেনশ্যন, টায়াৰ একো কাৰণে আপোনাৰ চিন্তা কৰিব নালাগে, অকল গাড়ী তেল ভৰাব লাগে, চলাব লাগে। তো ট্ৰেন্সফাৰ আমি কৰি দিয়া হ'ব। তো দেখা পাইছে ইউৰো 2 কালেকশ্যন দুখন আছে, নন এ চি হয়, আৰু এ চি কাৰ আপোনালোকে বহুতে বিচাৰি আছিলে, যিহেতু অলপ লেতেৰা হৈ আছে, কাৰণ ইয়াত মানে 4 লেনৰ কাম চলাই আছেতো, আৰু তাতে বোকা হৈ গৈছে ঠায়ে ঠায়ে। এইখন ধুই অনা গাড়ী আছিলে, বৰষুণ দি দিলে এই অৱস্থা হৈ গুচি গ'ল মানে অনাৰ সময়ত। তো এয়া দেখা পাইছে গাড়ী, মই একৰাউণ্ড ভালকৈ দেখাই দিওঁ। 2011 এ চি কাৰ হয়, আৰু দেখা পাইছে এইফালেদি এ চি 800 এ চি। তো ধুনীয়াকৈ দেখাই দিছোঁ কালেকশ্যন। তো আপোনাৰ ভালকৈ চাই লওক, এক ৰাউণ্ড দেখাই দিছোঁ। তো এখন গাড়ী পূৰা ধুনীয়া এখন গাড়ী, আৰু এ চি পূৰা ৰানিং কণ্ডিশ্যনত আছে, পূৰা ভালকৈ আছে। তো ভালকৈ চাই লওক। আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ 2011 মাৰুতি 800 কাৰৰ পৰা, আৰু তাতে এ চি আছে, এ চি পূৰা ধুনীয়াকৈ ৰানিং হৈ আছে। তো গাড়ীখন মই ভালকৈ এবাৰ দেখাই লৈছোঁ, কেনেকুৱা পাইছে জনাব। তো বডিটো ভালকৈ দেখাই দিছোঁ একবাৰ, যি আছে যি নাই মই সকলোখিনি দেখাই দিয়া হ'ব। তো আপোনালোকে ভালকৈ চাই লওক ভিডিঅ'টো। এইটো বেক এ চি, মাৰুতি 800 এ চি দেখা পাইছে আপোনালোকে। তো গাড়ীখনৰ টায়াৰ, ছাছপেনশ্যন, ইঞ্জিন একোৱে কাম নাই, ডকুমেণ্টছ আপ টু ডেট আছে, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। অকল লেতেৰা হৈ আছে, দেখা পাইছে আপোনালোকে। এবাৰ ধোৱা গাড়ী হয়, কিন্তু ইয়াত আমাৰ 4 লেনৰ কাম চলি আছে যিহেতু, সেইকাৰণে উলিয়াই লৈ গৈছিলোঁ, তাতে বৰষুণ দি আছিলে, তো একেবাৰতে লেতেৰা হৈ গুচি গ'ল। তো সিমানে। তো নিউ কালেকশ্যন আহিছে, বহুতে কৈ আছে যে দাদা আপ মডেলৰ মাৰুতি 800 লাগে, তাতে এ চি লাগে কৈ আছিলে। তো দেখাই দিছোঁ আপোনালোকক, চাই লওক। তো গাড়ীখনৰ বডিত দেখা পালে আপোনালোকে। তো নেক্সট দেখাই দিওঁ আপোনালোকক ভিতৰটো মই ভালকৈ দেখাই দিছোঁ। এইফালেদি ভালকৈ চাই লওক। গাড়ী চলিছে 69,584 কিলোমিটাৰ চলিছে, জেনুইন চলি আছে। যেনেকৈ আনিছোঁ তেনেকৈ আছে, অকল আমি ধোৱাটোহে কৰিছোঁ, বাকী মিছ টাইম লাগি আছে আপোনালোকে দেখা পাইছে মাই টি ভি এছৰ। তো সকলোখিনি পূৰা টিপটপ, এ চি পূৰা ধুনীয়াকৈ কাম কৰে। তো ইঞ্জিন দেখাম আপোনালোকক, তাৰ বাহিৰে ব্ৰেকটো দেখাই দিছোঁ। তো ব্ৰেকটো চাই লওক আপোনালোকে, ব্ৰেকটো ভালকৈ চাই লওক। অকল কাম আছে আপোনালোকে দেখা পাইছে। এইখন বৰ্ডখন ঠিকে আছে, খালি বৰ্ডখনৰ সেইবোৰ লেডাৰটো অকণমান এখাই গৈছে। একচুৱেলি লেডাৰ নহয়, সেইটো প্লাষ্টিকে হয়, প্লাষ্টিকটো এখাই গৈছে। তো ইয়াত আপোনালোকে নিজে লেডাৰ ফিট কৰি ল'ব পাৰিব, কাৰণ বৰ্ডখন ভালেই হৈ আছে যি দেখিছোঁ। আৰু তেনেকৈ এইখনতো অকণমান তলটো এনেকুৱা হৈ আছে, এইবোৰ খোলা মেলা কৰি থাকিলে বেছিকৈ হয়, দেখা পাইছে। তো তাৰ বাহিৰে ইয়াত দেখা পাইছে একো কাম নাই। এইফালেদি দুটাকৈ ভাল ভাল স্পীকাৰ লাগি আছে, আগতো লাগি আছে টুইটাৰ। তো সকলোখিনি দেখা পাইছে। কালেকশ্যন ভাল যিহেতু 2010-11 মডেলত, মানে মই নিজে কওঁ আগতে, আপোনালোকক ভিডিঅ'ত কোৱা পাইছে হ'বলৈ, যে 10-11 মডেলবোৰ মানে বৰ মামৰে ধৰে। কথাটো সঁচা, মই আগতে কৈছোঁ আপোনালোকক। তো 2003-04 মডেলতো ইমান একো নহয়, কিন্তু ইয়াত দুই এটা অকণমান সৰু সুৰা কাম আছে। এখন অৰিজিনেলখনেই হয়, খালি এই ছিটখন যদি আপোনাৰ চেঞ্জ কৰিব বিচাৰে মানে, তেনেহ'লে আপোনালোকৰ অল টোটেল 4খন চেঞ্জ কৰিলে 3,000 মান টকাৰ ভিতৰত আপোনাৰ গোটেই কাম হৈ গুচি যাব। কিন্তু বৰ্তমান এনেকৈ কাম চলি যাব আপোনালোকৰ, চেঞ্জ কৰিব কোনো প্ৰয়োজন নাই। তেনেকৈ অকণমান 4খন মানে 3খন চেঞ্জ কৰিবলগীয়া নিচিনা হৈ আছে, কিন্তু চেঞ্জ নকৰিলেও হৈ যায়, মানে প্ৰায় ঠিকে আছে। ৰাবাৰ কোটিং এবাৰ মৰাই দিলে, কালাৰ মাৰি দিলে মানে ধুনীয়াকৈ আপোনালোকৰ কাম হৈ যাব, চলি যাব। তাৰ বাহিৰে গাড়ীখনৰ এনেকুৱা একো কাম নাই। ইঞ্জিনটো দেখাই দিছোঁ, তো চাই লওক। স্পেয়াৰ টায়াৰলৈকে অ'কে আছে। টায়াৰ, ছাছপেনশ্যন আপোনালোকে এটকা খৰচ কৰিব নালাগে। এইবোৰ এপন চাই লওক, ষ্টিল এপন। তো ইঞ্জিনটো ভালকৈ চাই লওক, মই যিমান পাৰোঁ আপোনাক ভালকৈ দেখাই দিব চেষ্টা কৰিছোঁ ইঞ্জিনটো। তো আপোনালোকে এইটো যে চাই লওক, কোনো এক্সিডেণ্টেল গাড়ী নহয়। তো গাড়ী একদম অ'কে আছে,
তো যিমানখিনি পাওঁ আপোনাক মই দেখাব চেষ্টা কৰিছোঁ ভালকৈ চাই লওক। গাড়ীখনৰ টায়াৰৰ পৰা আদি কৰি গাড়ী বডি আৰু ইঞ্জিন সকলোখিনি অ'কে আছে। আৰু যদি কোনোবাই কিবা যদি তলৰ ভৰি দিয়া চিটকেইখন যদি ঠিক কৰি ল'ব বিচাৰে তেনেহ'লে কৰি ল'ব পাৰিব, সেইটো আপোনালোকৰ নিজৰ কথা। যদি নকৰে তেতিয়াও আপোনালোকৰ কাম চলি যাব, পেইণ্ট কৰি দিলে হৈ যাব। তো তাৰ বাহিৰেতো চব অ'কে আছে। তো গাড়ীৰ ডকুমেণ্টছ আপ টু ডেট আছে, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। আৰু গাড়ীখন 2011 AC মডেল হয় যিহেতু। তো উইথ ট্ৰেন্সফাৰ গাড়ীখনৰ প্ৰাইচ ৰখা হৈছে 1,55,000। যদি কোনোবা ইণ্টাৰেষ্টেড তেনেহ'লে আমাক জলদি কণ্টেক্ট কৰিব, বুকিং কৰি ল'ব পাৰিব আপোনালোকে গাড়ীখনত। আৰু নেক্সট আপোনাক দেখাই দিছোঁ এখন বুলেট 500। আমাৰ বাইকৰ আৰু স্কুটি কালেকশ্যনো আহিব, গাড়ী কালেকশ্যন আৰু আহিব। তো যদি বুলেটৰ কাৰণে কোনোবা ইণ্টাৰেষ্টেড চাই লওক, এখন ডাবল চিট আছে। তো কণ্টেক্ট কৰিব, মই এটা ভালকৈ ভিডিঅ' বনাই দিম আপোনালোকক। তো আজিলৈ ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ' লগ পাই আছোঁ। থেংক ইউ ছ' মাছ।